বিশেষকৈ আজি আমি প্ৰেছ মিট কৰাৰ কাৰণটো হ'ল এইটোৱে, অলপ আগতে আমাৰ SPCF চেয়াৰমেন ডাঙৰীয়াই কৈ দিছে যে যোৱাকালি ছ'চিয়েল মিডিয়াতো আমি দেখা পালোঁ, তাৰপিছত কিমান ভাল লাগিছে। CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ নিজেই নিজৰ ফেচবুক পেজতে হিট দিছে, কিমান ভাল লাগিছে। তেনেকুৱা মুখ্যমন্ত্ৰীৰ আগত তেনেকুৱা আমি কিমানবাৰ মুখ্যমন্ত্ৰী আমি দেখা পাইছোঁ যে তেনেকুৱা আমি দেখা নাই। কাৰ্বি আংলং আৰু ডিমা হাছাও ইছ্যুটো লৈ এনেকা বিশেষকৈ আলোচনা কৰাটো আমি যোৱাকালি দেখা পোৱাটো মানে খুব আনন্দিত, আৰু এইটো মানে ৱেলকাম কৰিব লাগে তেনেকুৱা ষ্টেপটো। সেইকাৰণে আমি আজি SPCF ফালৰ পৰা আমি ৱেলকাম কৰিছোঁ। এইটো মানে আদৰণীয় এই ইছ্যুটো, আৰু ইয়াত বিশেষকৈ আমি ইয়াত ধন্যবাদ নিদিয়াকৈ আমি থাকিব নোৱাৰোঁ। আমাৰ ডক্টৰ তুলিৰাম ৰংহাং অনাৰেবল CM কাৰ্বি আংলং অট'নমাছ কাউন্সিল, তেখেতৰ ইনিচিয়েটিভত যে কাৰ্বি আংলঙত ইয়াত এই কাৰ্বি আংলং তথা এই ডিমা হাছাওৰ ইছ্যুৰ কাৰণে 244 আৰ্টিকেল এই বিষয়টো লয়, বা আৰু এতিয়া যোনটো কাৰ্বি পিচ একৰ্ডৰ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে ইয়াত মানে হিন্দী আগবঢ়াইছে। সেইকাৰণে আৰু তাৰ লগত টিম কাৰ্বি আংলং যোৱাকালি কোনে কোনে তাতে চিফ মিনিষ্টাৰ ছাৰৰ লগত আলোচনা কৰিবলৈ ডেলিগেটছ টিম কাৰ্বি আংলঙৰ ফালৰ পৰা যোৱাবিলাকক আমি অশেষ মানে কৃতজ্ঞতা জনাইছোঁ। আৰু মই ভাবোঁ এইটো এটা মানে পজিটিভ ষ্টেপছ মানে টুৱাৰ্ডছ স্পেচিয়েলি এই পাহাৰীয়া অঞ্চলত থকা জনজাতিবিলাকৰ কাৰণে এইটো বহুত মানে ভাল লাগিছে। আৰু আমি আশা কৰোঁ যে এইটো ট্ৰাইপাৰ্টক্স একদম ভালে ফলাফল হ'ব বুলি আমি আশা ৰাখিছে, আৰু গোটেইকে কমিটমেণ্ট দিছে 3 মহিনাৰ ভিতৰত। সেইকাৰণে আমি ইয়াত ৱেলকাম কৰিব লাগে, আদৰণীয় জনাব লাগে, আৰু আমি আহ্বান কৰিছোঁ কাৰ্বি আংলং ৰাইজ তথা ডিমা হাছাও ৰাইজক যে আপোনালোকে এই ইছ্যুটো যাতে যেন পলিটিক্স নকৰে, ৰাইজক এইটো আমি আহ্বান জনাইছোঁ, কৰিব বিচাৰিছোঁ। আৰু ইয়াত আমি বিশেষকৈ পাব্লিক ইয়াত মানে ষ্টেপছ ল'ব লাগিব, ইম্পৰ্টেণ্ট ষ্টেপছ, যাতে যেন শান্তিৰ কাৰণে আমি কাম কৰিব লাগিব, ডেভেলপমেণ্টৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু বিশেষকৈ আমি আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অনাৰেবল CM অফ আছাম, তেখেতক আমি ইয়াত হিল পিপল কালচাৰেল ফৰামৰ অফিচৰ ফালৰ পৰা আমি কাৰ্ডম নমস্কাৰ, জুঠাই, খুলুম্বাই, নমস্তে, ইয়াৰ পৰা আমি তেখেতক মানে সন্মান জ্ঞাপন কৰিছোঁ। 300তকৈ অধিক মানুহে শ্বহীদ হৈছে এই অট'নমাছ ষ্টেটৰ নামত। সেইকাৰণে এতিয়া আমাৰ চিফ মিনিষ্টাৰ ছাৰে যে তেখেতৰ নেতৃত্বত বা আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল CM ছাৰৰ যিটো নেতৃত্বত তেওঁলোকে যে এতিয়া এই আলোচনাত অফিচিয়েলি যিটো আলোচনাত, আৰু আনফালে তেওঁলোকে 3 মাহ ভিতৰত ট্ৰাইপাৰ্টাইটক নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে চেষ্টা যিটো আগুৱাইছে, আমি সকলো কাৰ্বি আংলং ৰাইজেও একত্ৰিত হ'ব লাগিব, বিভিন্ন জাতি জনগোষ্ঠীও আমি একত্ৰিত হ'ব লাগিব, বিভিন্ন দল সংগঠন, বিভিন্ন সামাজিক সংগঠন সকলো আমি কাকো বাদ নিদি পেলাই আমি এই কথাটো আদৰণি জনাব লাগে বুলি আমাৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ। সেইকাৰণে প্ৰথমতে আমি SPCF 29টা জাতি জনগোষ্ঠী হৈ ট্ৰাইবেল নন ট্ৰাইবেল লৈ পেলাই আমি আমাৰ সন্মানীয় চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু আমাৰ সন্মানীয় কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহিনী সদস্য ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি ধন্যবাদ, আৰু আগন্তুক দিনত আমি সকলোৱে তেখেতসকলক ৱেলকাম কৰিব লাগিব, আৰু তেওঁলোকৰ লগত আমি সহায় আগবঢ়াব লাগে বুলি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ। আৰু মোৰ পিছত আমাৰ ধীৰাজ ডিবুজা আছে, তেখেতে 2 এষাৰ